हेलो एवरीवन मोर पुनः एटी भिडिओ आपनालोक सकलोके स्वागतम जनाइছো आशा करूँ आपनालोक सकले भाले आछे आरो আজি माने पूरा रेडी হৈ পেলাই ভিডিওটো স্টার্ট কৰিছো কাৰণ মই এঠালৈ যাব ওলাইছো মানে নলবাৰীলৈ যাম অলপমান কাম আছে কাম মানে মোৰ বিশেষ একো কাম নাই মোৰ লগত এজনী মানে মোৰ সিস্টাৰ এজনী হয় তাই যাব দুইজনীয়ে যাম তাই কিবা কিবি বজাৰ আছে পূজাৰ বজাৰটো অলমোষ্ট হৈ গ'ল তো কিবা কিবি আছে আৰু বাকি তো সেইখিনি তাই কৰিব আৰু মোৰো হৈয়ে গ'ল পূজাৰ বজাৰ অনলাইন কৰিছো তো সেই কাৰণে মই এনে যাম তাইৰ লগত আৰু কিবা কিবি যদি পাও তেতিয়া আৰু দেখা যাব হয়তো আপোনালোকে চাই থাকিব ভিডিওটো শেষলৈকে আৰু এতিয়া পৰা টেম্পুত আহি আছে কিমান টেক্সা এইফালে এইজনে আহিছে এই দেখিছে টেক্সা টেম্পুত পৰা টেক্সা খাই যাব লাগিব এতিয়া নলবাৰীলৈ এতিয়া আমি গৈ আছোঁ বিশাল টেম্পুৰ পৰা নামি ৰিক্সাত গৈ আছোঁ বিশাললৈকে যাওঁ ফাৰ্ষ্ট টাইম তাৰপিছত আৰু নলবাৰী গোটেই নলবাৰী ঘূৰিম ন আজি আমি নলবাৰী ঘূৰিম চাওঁ কি লওঁ এয়া বিশাল পাই গ'লো চেণ্ডেল পুৰা ভেৰাইটি চেণ্ডেল ভৰ্তি কৰি দিছে আমি ফাৰ্ষ্টতে চেণ্ডেলৰ ইয়াতে আহিলে এইযোৰ ভাল লাগিছে সাইজ আছে সৰু সাইজ এইটো ভাল লাগিছে অলপমান এইবিলাক প্লাজো বল সেইটো সাইডত যাওঁ 699 or 899 or 2899 or 799 or 2000 বিশালৰ পৰা ওলাই আহিলোঁ দিয়ক বিশালত একো ভাল নাপালোঁ মানে ইমান এটা খাছ লগা নাই আৰু ড্ৰেছবিলাক তাই কিবা কিবি মানে ড্ৰেছ চাই আছে আৰু ময়ো কিবা সৰু সুৰা কিবা কিবি চাই আছোঁ কিন্তু ইমান এটা খাছ লগা নাই আৰু পূজাৰ কাপোৰ মই অনলাইনত লৈছোঁৱেই কিন্তু তথাপিও ইয়াতে কিবা কিবি চাইছোঁ কিন্তু ইমান এটা খাছ লগা নাই তো এতিয়া ট্ৰেণ্ডছত গৈ আছোঁ চাই লওঁ তাত আৰু এতিয়া আহিছোঁ পৰা আমি ওলাই আহিলোঁ এতিয়া আৰু ক'ত সোমাওঁ চাওঁ
আৰু তাই কিবা এটা ল'লে আৰু লৈ পেলাই আৰু সিহঁতে ভিডিঅ' কৰিব মানা কৰিছে ভিতৰত, তথাপিতো মই অলপমান ভিডিঅ' কৰিলোঁ, কিন্তু পিছত মানা কৰাৰ কাৰণে আৰু পিছত আৰু নকৰিলোঁ আৰু বহুত সময় থাকিলোঁ তাতে। তাই কিবা এটা ল'লে আৰু লাষ্টত ভাল লগা। তো এতিয়া আৰু ক'ৰবাত যাই আছোঁ, দেখাই থাকিম, চাই থাকিব। আৰু এতিয়া আমি দোকান এখনত আহিছিলোঁ, আইচক্ৰীম ল'লোঁ, আইচক্ৰীম এতিয়া খাই আৰু ঘূৰিম আৰু নলবাৰী। আৰু আমি এতিয়া চেণ্ডেল চাই আছোঁ এই দোকানখনত, ইয়াতে চেণ্ডেল চাব আহি গ'লোঁ আৰু চাই লওঁ, তাৰপিছত আৰু দেখাই আছোঁ ক'ত যাওঁ। আৰু এতিয়া কচমেটিকৰ দোকানত আছোঁ, লৈ আছোঁ। ইয়াতে নেল পলিচ চালোঁ আৰু কচমেটিক চাই আছোঁ আৰু ইয়াতে। আৰু ইয়াৰ পৰা ওলাই পেলাই কিবা খাবও আছে, খাই ল'ম, তাৰপিছত ঘৰলৈ যাম আৰু দেখুৱাই থাকিম, চাই থাকিম। আৰু এইবিলাক ইয়েৰিংছবিলাক চাই আছোঁ। বজাৰ হৈ গ'ল দিয়ক। এতিয়া ই ৰিক্সাত উঠিলোঁ আৰু আমি টেম্পুত আহিছিলোঁ আহোঁতে, কিন্তু টেম্পু এতিয়া নাই। আৰু আমি আহিছিলোঁ 12টা বজাতে, এতিয়া বাজি গ'ল 5টাই বাজিলে এতিয়া। তাৰপিছত এতিয়া ই ৰিক্সাতে আমি যাম একদম কঁঠালগুছিলৈ। তো সেইবিলাক বজাৰ তাইৰ বেছি আছে বজাৰ, মোৰ ইমান এটা নাই, তথাপিতো দেখুৱাম বাৰু আপোনালোকক ঘৰত গৈ পেলাই। তো আৰু আমি এতিয়া মাছৰ বজাৰত ৰৈ আছোঁ, তাই মাছ ল'ব গৈছে। এয়া মাছ লৈ আহিলে তাই, মাছৰ বজাৰত ৰৈ আছোঁ। মাছ ল'লি? কি মাছ ল'লি? শ'ল মাছ ল'লে তাই। আৰু এতিয়া ঘৰ আহি পাই গ'লোঁ, দেখিছেনে মুখ চুখ ঘামি জামি অৱস্থা নাই, ইমান গৰম। আৰু গোটেই এইবিলাক স্কিনবিলাক ধূলি হৈ গৈছে, গোটেই ৰাস্তা ধূলি। মানে ই ৰিক্সাত আহিছোঁ, যাওঁতে টেম্পুত গৈছোঁ, সেইকাৰণে পূৰা স্কিন ধূলি হৈ গৈছে। এইবিলাক চুলিৰ গুৰি একদম চুলি ধুই দিব লাগিব। এতিয়া বাৰু নুধুওঁ, এতিয়া গাটোৱে ধুই লওঁ, কাৰণ মূৰ চুৰ ধুই গা ধুই দিলে একেবাৰে বেমাৰত পৰি যাব লাগিব। এতিয়া মানে গাটো ধুই লওঁ, ফ্ৰেছ হৈ লওঁ ধুনীয়াকৈ। আৰু আমাৰ এইবিলাক ধুনুক চাওকচোন, এইফালে তাৰ কাৰণে এটা কিণ্ডাৰ জয় আনি দিছোঁ। এতিয়া এইটো ক'ত গ'ল, এইটো খুলি আছে। তাৰপিছত বস্তুকেইটা কি আনিছোঁ দেখুৱাম বাৰু, বেছি মই অনা নাই, এটা বস্তু আনিছোঁ, এইটো দেখুৱাম। মুনু চুম দিয়া, মুনুৰ বালি হৈ আছে, তুমি চুম দি দিলা। তো এতিয়া ফ্ৰেছ হৈ লওঁ, তাৰপিছত চাই থাকিব। কিবা ক'বা? মুনু ক'ত গৈছিলে? বাহিৰত। কি পাইছা? এইটো ৰবট। এয়া ৰবট পাইছে, এইডাল বনাব লাগিব। এইটো বনাই দিয়া, বনাই দিব পাৰি। ইয়াতে ল'ব নেকি? এনেকৈ ল'ব। এইটো মই ইয়াতে চাই পেলাই বনাই দিম পিছত। এই কিলনাত এইটো এটা ৰবট পাইছে। এইবিলাকে ভাল লাগে বাচ্ছা মানুহৰ। তো এতিয়া এইটো এইটো খাবও লাগিব, কিন্তু অকল খিলনাটো নহয়, এইটো খাব। এতিয়া মায়ে তোমাক খুলি দিব দেই, মই ফ্ৰেছ হৈ আহোঁ। তো মই আহি গ'লোঁ ফ্ৰেছ হৈ পেলাই ধুনীয়াকৈ। আৰু বহুত বেছি গৰম লাগিছে আজি, আৰু বজাৰত গ'লে এনেও বহুত বেছি গৰম লাগে। আৰু বজাৰ আপোনালোকক মই কৈছোঁৱে আগতে, মোৰ ইমান বেছি বজাৰ নাই। মোৰ লগত যে গৈছিলে, মোৰ চিষ্টাৰে হয়, তাই মানে কৰিছে বজাৰ, আৰু তাই এতিয়া গ'ল ঘৰলৈ। আৰু মই ইমান বেছি একো কৰা নাই, দুটামান কৰিছোঁ, সেইকেইটা দেখুৱাই দিওঁ। কচমেটিক দুটামান কৰিছোঁ। আৰু মই কৈছোঁৱে মোৰ পূজাৰ শ্বপিং মই অনলাইন কৰিছোঁ। তো অনলাইনতে গোটেইখিনি মোৰ পৰা হৈ গৈছে। আৰু আজি মই তাইৰ লগত এনেই গৈছিলোঁ, আৰু বজাৰত গ'লে কিবা এটা নহয় কিবা এটা ল'ব মন যায়েই এনেও, গতিকে মোৰো তেনেকুৱাই হ'ল। আৰু বজাৰত গৈ পেলাই মই ইমান ভিডিঅ' কৰি থকা নহ'লে, কাৰণ বজাৰ কৰি থাকিলে এনেও পাহৰাই যায়, কিবা কিবি বস্তু চাই থাকিলে পটককৈ কেতিয়াবা মনত পৰিলে অলপমান শ্বুট কৰি ল'লোঁ, সেনেকুৱাই হয়। মানে কিন্তু ইমান বেছিকৈ ভিডিঅ' খালোঁ, সেইবিলাক ভিডিঅ' কৰা নহ'লে আমাৰ বহুত বেছি ভোক লাগিছিলে। তাৰপিছত এতিয়া দেখুৱাওঁ মই কি লৈছিলোঁ। মই লৈছোঁ ফাৰ্ষ্টতে এইযোৰ চেণ্ডেল, আপোনালোকক দোকানখনত দেখুৱাইছিলোঁ। এয়া চাওক, এই চেণ্ডেলযোৰ কেনেকুৱা লাগিছে জনাব। এইটো বেক চাইডেও বহুত ধুনীয়া হয়, মানে আৱাজ নুঠে আৰু খোজকাঢ়িলে, বহুত ধুনীয়া লাগিছে।
আৰু পিন্ধিলে মানে ভৰিত বহুত ধুনীয়া লাগে। আপোনালোকে মোৰ এটা ক্লিপ আছে দোকানখনত যেতিয়া মই এইযোৰ চেণ্ডেল পিন্ধিছিলোঁ, সেইটো ক্লিপ আপোনালোকে দেখিলে গম পাব কিমান ধুনীয়া লাগে চেণ্ডেলযোৰত। আৰু চেণ্ডেলযোৰৰ দামটো কৈ নিদিওঁ দিয়ক, সচৰাচৰ জানেই মানুহবিলাকে আজিকালি বস্তুৰ দাম কেনেকুৱা কি হয়, বা চেণ্ডেলৰ দাম কেনেকুৱা ডিজাইনৰ চেণ্ডেল কিমানখিনি দাম হ'ব লাগে আপোনালোকে চবেই জানেই। আজিকালি দামটো কোৱাৰ একো প্ৰয়োজন নাই বাৰু। তো আৰু এটা মই কচমেটিকৰ এইটো এটা লিপষ্টিক লৈছোঁ, মেট লিপষ্টিক, এয়া নিউড কালাৰ হয়। আজিকালি আপোনালোক চবেই জানে নিউড কালাৰ বহুত চলি আছে। তো এনেকুৱা নিউড কালাৰৰ এটা মেট লিপষ্টিক লৈছোঁ মই। তাৰপিছত এটা মই চিৰাম লৈছোঁ, ভিটামিন চি জেডএমৰ এটা মই চিৰাম লৈছোঁ এইটো। তো এই চিৰামটো বহুত বেছি ভাল হয়, এইটো ইউজ কৰিম এইবাৰ, মই প্ৰথম ইউজ কৰিম দেই এইটো চিৰামটো। তো এইটো এটা ল'লোঁ। তাৰপিছত এই অকণমানি কাণফুলি এযোৰ লৈছোঁ মই, মানে ওপৰত পিন্ধা, ওপৰৰ ফুটা আছে, মই এনেকৈ পিন্ধা নাযায় মানে, কিন্তু এইবাৰ এইটো লৈছোঁ ওপৰত পিন্ধিবৰ কাৰণে। তাৰপিছত এটা মানে নেইল পলিচ লৈছোঁ, হোৱাইট কালাৰৰ নেইল পলিচ এটা লৈছোঁ। তো এইখিনি আৰু আছে, আৰু বেলেগ নহয়, মানে মা আৰু বাৰ কাৰণে দুটা নাইটি আনিছোঁ। এইটো এটা কালাৰত, এইটো বাৰ, আৰু এইটো এটা কালাৰত, এইটো মাৰ। এই দুটা নাইটি আনিছোঁ দুইজনীৰ কাৰণে। তো এইখিনি আৰু বজাৰ, বেলেগ একো নাই। আৰু তাই আনিছে বহুত কিবাকিবি শ্বপিং কৰিছে তাই, কাৰণ পূজাৰ কিবাকিবি তাই আধৰুৱা হৈ আছিলে, আৰু এদিন গৈছিলে তাই, তাৰপিছত আধৰুৱা হৈ আছিলে। তো আজি মোৰ লগত গৈ সেইখিনি বজাৰ কৰিলে তাই। তো এইখিনিয়ে আছিলে আজিৰ বজাৰ, মোৰ বিশেষ বেছি একো নহয়, আপোনালোকক কৈছোঁৱে আগতে। তো আজিৰ ভিডিঅ'টো কেনেকুৱা পালে নিশ্চয় জনাব নাপাহৰিব। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আহিবলগীয়া সকলো ভিডিঅ' আপোনালোকে অতি সোনকালে নটিফিকেশ্যন পায়। তো আজিৰ ভিডিঅ'টোৰ পৰা মই তুষ্টে বিদায় ল'লোঁ, আকৌ এটা ভিডিঅ'লৈ অতি সোনকালে আহি আছোঁ, তেতিয়ালৈকে চাই থাকিব মোৰ ইউটিউব চেনেল তুstymbezz। তো আজিলৈ বাই বাই, টেক কেয়াৰ এণ্ড লাভ ইউ অল।